Hi guys, আজি মই লাকি বেম্বৰ কেয়াৰ আৰু প্ৰপাগেশ্যনৰ কথা ক'বৰ কাৰণে ভিডিঅ'টো বনালো। বহুতে ঘৰত লাকি বেম্বৰ ৰাখে আৰু লাকি বেম্বৰ জোপা বহুতে কিনিয়ে আনে আৰু আগতে ময়ো কিনি আনিছিলো, কিন্তু এতিয়া মই নিজে বনাবৰ কাৰণে শিকিছো আৰু এইটো মই লাকি বেম্বৰ এই মুঠিটো ৰেডি কৰিছো। এইজোপা মই নতুনকে কৰিছো, এতিয়ালৈকে ৰুটছ অহা নাই। এয়া মই কিমান অকণ পানীত ৰাখিছো দেখিছে নহয়। সদায় লাকি বেম্বৰ একেবাৰে কম পানীত ৰাখিব লাগে। লাকি বেম্বৰ আৰু কৰ্ণ প্লান্ট, আগতেতো মই কৰ্ণ প্লান্টৰ ভিডিঅ' বনাইছো। সদায় কম পানীত ৰাখিব লাগে। বেছি পানী দিলে ফাংগাছ ইনফেকশ্যন হোৱাৰ চান্সটো থাকে। আৰু সদায় আৰু যদি পানীটো নিজে শুকাই নাযায় বা শুকাই গলেও এসপ্তাহত সদায় মানে বাউলটো চাফা কৰিব লাগে আৰু গছজোপাৰ গুৰিটো পাৰিলে অকণমান ধুই দিব লাগে, তেতিয়া ফাংগাছ ইনফেকশ্যন নহয়। আৰু নহলে প্ৰায়বিলাকৰ ঘৰতে দেখিব পোৱা যায় বহুতে বেম্বজোপা ৰাখিব নোৱাৰে, বহুতখিনি এপাতকৈ ফাংগাছ ইনফেকশ্যন হয়, বহুতখিনি মুঠিটো বেয়া হৈ যায়। সেইটো কাৰণত সদায় পানীটো এসপ্তাহৰ মূৰত চেঞ্জ কৰিব লাগে আৰু গছজোপা তলটো সদায় শিপাখিনি অকণমান ধুই দিব লাগে আৰু বাউলটো চাফা কৰিব লাগে। আৰু মোৰ লাকি বেম্বৰ জোপা যেতিয়া মই কিনি আনিছিলো তেতিয়া মোৰো ফাংগাছ ইনফেকশ্যন হৈছিলে, সেইকাৰণে মই মুঠিটো খুলি পেলাই মই পটত লগাইছিলো, মাটিটো লগাইছিলো। তাৰ পৰাই মোৰ বহুতখিনি গ্ৰ' হৈছে আৰু মই দেখুৱাইছো। এইটো এটা মই মুঠিটো এইটো বনাইছো, কিন্তু এইটো ফিনিচিং মই এতিয়ালৈকে দিয়া নাই বাৰু, এনেই বান্ধি থৈ দিছো। এইটো মানে মোৰ ব্ৰাঞ্চ কেইটা মোৰ চিধা পুৰা সমান নাছিলে, সেইটো কাৰণে এইটোৰ ফিনিচিংটো খুব ধুনীয়া হোৱা নাই। কিন্তু এইটোৰ ফিনিচিংটো ধুনীয়া হৈছে, এইটো একেবাৰে সমান হৈছে। আৰু তথাপিও মই এইটো থোপা কৰি পেলাই ৰাখিছো আৰু এয়া এনেকে ৰাখি দিছো। মোৰ এটা ভাল লাগিছে, মই কিনি অনা থোপাতকে মই নিজে বনোৱা থোপাটো মোৰ ৰুমত ৰাখি মোৰ বেছিয়ে ভাল লাগিছে। আৰু এটা তেনেকুৱা থোপাই আছে, এইটো থোপাও মই নতুনকে বনাইছো আৰু এইটো থোপাও মানে মোৰ ডালবোৰ সমান নহয়, দেখাত অকমান বেয়া হৈছে, হলেও মই ক'লোৱে যে নিজে বনাইছো যেতিয়া সেইটো মোৰ কাৰণে খুবেই ভাল। আচলতে লাকি বেম্বৰ ধুনীয়াকে চলে, বছৰ ধৰি চলে, ধুনীয়া গ্ৰ' হয় যদি পানীটো আমি চেঞ্জ কৰিব নাপাহৰো। আৰু পানী সদায় অকণমান 1 ইঞ্চ মানে দিব লাগে, অকল শিপাখিনি তিতি থকাকৈ দিব লাগে, তেতিয়াহলে একো ইনফেকশ্যন নহয়। আৰু মাজে মাজে ধুই দিব লাগে। আৰু এটা কথা, মই যেতিয়া এই থোপাটো বনাইছিলো, যেতিয়া মই কাট কৰিছিলো, ঠিক এনেকে মই এনেকে কাট কৰিছিলো আৰু কাট কৰি যেতিয়া মই এই থোপাটো ৰেডি কৰিছো, এই থোপাকেইটা এই ওপৰ ফালে চাওক, মই ইয়াত মমৰ টোপাল পেলাই দিছো। আৰু যেতিয়া এই ওপৰত মই মমৰ টোপাল পেলাই দিছো, মমৰ টোপালটো এইটো কাৰণেতে দিছো যাতে ডালটো আমি কাট কৰাৰ পিছত ইয়াত যাতে ইনফেকশ্যন নহয়, সেইটো কাৰণে মই মমৰ টোপাল পেলাই দিছো। আৰু সদায় যিখন কাটাৰ ইউজ কৰা যায় সেইখন সদায় চেনিটাইজ কৰি ল'ব লাগে, নহলে যদি কাটাৰখনত মামৰ থাকে বা বেলেগ ধৰণে ইনফেকশ্যন হ'ব পাৰে। গতিকে সদায় সেইখন কাটাৰখন চেনিটাইজ কৰি ল'ব লাগে আৰু এনেকে মমৰ টোপাল পেলাই দিব লাগে, তেতিয়াহলে একো প্ৰব্লেম নহয়, গছজোপা ধুনীয়াকৈ গ্ৰ' হ'ব। আৰু বেছি দিন নালাগে, 1 উইক 2 উইক মানৰ পিছত লাহে লাহে ইয়াৰ পৰা পাত ওলোৱা ষ্টাৰ্ট হ'ব। আৰু মই যিখিনি কাটিছো, কটাখিনিও মই এনেই পেলোৱা নাই। এয়া মই যিখিনি ৰৈ গৈছিলে ওপৰৰ পাতবোৰ, সেইখিনি মই এনেকে ৰাখি আকৌ মই এনেকে পানীত তিয়াই থৈ দিছো। ইয়াৰ পৰা আকৌ শিপা ওলাব, শিপা ওলালে মাটিটো লগাই দিব পাৰি, মাটিত লগালেও শিপা সোনকালে ওলাই। আৰু নহয় বা মই এনেকে পানীত, আচলতে মই ইনডোৰত বহুতখিনি প্লান্টছ ৰাখো, মোৰ বহুতখিনিয়ে প্লান্টছ আছে আৰু মই বহুত ভাল পাওঁ ৰাখি, সেইকাৰণে মই এইকেইজোপা মাটিত নলগাই মই এনেকে পানীত তিয়াই থৈছো। আৰু ইয়াৰো পানীটো মই চেঞ্জ কৰি থাকো, আৰু পানীটো চেঞ্জ কৰিলে একো ইনফেকশ্যন নহয়, ধুনীয়াকৈ চলে। তো লাকি বেম্বৰ নিজে ঘৰত মুঠিটো বনাবৰ কাৰণে আচলতে কিনিব গ'লে 2 লেয়াৰ 3 লেয়াৰ হিচাপত দামটো হয়। 2 লেয়াৰত অকমান কম, 3 লেয়াৰত অকমান বেছি। মইতো 2 লেয়াৰ বনাইছো। আৰু
এইটো 2 লেয়াৰটো বনাইছো আৰু এনেকে নিজৰ যদি ঘৰত বেম্বটো মাটিত লগোৱাৰ পিছত বনোৱা যায় নিজৰো খুব ভাল লাগে আৰু সদায় নিজে বনোৱা বস্তু সজাই সবেই ভাল পায় হেতু কাৰণত মই বনাইছো হেতু দেখুৱালো আৰু লগতে এইজোপা মানে হুনকালে পানীটো ধুনিয়াকে গ্ৰো হয় এনেকে কাটি পেলাই পানীত তিয়াই থোৱাৰ লগে লগে হিপা ওলাই আৰু মাটিটো গ্ৰো হয় এনেকে এই মুঠিটো এতিয়া মই এনেকে পানীত তিয়াই থৈছো 2 সপ্তাহমান পিছত ইয়াৰ পৰা হিপা ওলাব তো গাইজ আপোনালোকেও যদি লাকি বেম্বো ৰাখিছে যিখিনিয়ে জানে তো জানে যিখিনি নজনা নতুন খিনিয়ে সদায় বাউলটো পৰিষ্কাৰ কৰি ৰাখিব আৰু এসপ্তাহত পানীটো চেঞ্জ কৰিব আৰু পানী বহুত ওপৰলৈকে নিদিব একেবাৰে কম পানীত থব 1 ইঞ্চ মান পানীত ৰাখিব তো আপোনালোকৰ ভিডিওটো চাই কেনেকুৱা লাগিল জনাব আৰু প্লিজ এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আজিলৈ ইমানতে বাই বাই